Hi everyone, welcome back to my channel. মোৰ চেনেলত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো আপোনালোক ভালে আছে। আজি মই আপোনালোকৰ লগত DIY ভিডিও এটা লৈ আহিছো য'ত মই পুৰণা বটল দি পেলাই সজাই থোৱা এটা ধুনীয়া আকৰ্ষণীয় বটল বনাও মই দেখাম। ইয়াত মই পেপাৰ আঠা লগাই তাৰ ওপৰত মই এটা কালাৰ কৰিছো, ৰেড এণ্ড গ্ৰীণ মিক্স কালাৰ কৰিছো, ওপৰত ৰেড আৰু তলত গ্ৰীণ কালাৰ। এতিয়া মই ইয়াৰ ওপৰত হোৱাইট কালাৰ দি পেলাই ফুট কৰি পেলাই এনেদৰে দি গৈছোঁ। গোটেই বটলটোত এনেদৰে দি যাম। এতিয়া মই বটলটোৰ ওপৰ ফালে মই গোল্ডেন কালাৰ ইয়াত মাৰি দিছোঁ। আৰু এইটো হৈছে ফাইনেল লুক। মই ইয়াৰ ওপৰত প্লেণ্ট এটা মই পানী দি পেলাই দি দিছোঁ, খুব ধুনীয়া হৈছে। ইয়াৰ লগতে মই আৰু কেইটামান DIY কৰিছোঁ বটল, এইকেইটা মই দেখাই গৈছোঁ। আৰু মই DIY কৰা কিছুমান বস্তু মই আপোনালোকক দেখাম। এইবিলাক সব মই পুৰণা পেলাই দিয়া কিছুমান বটলেদি বনাইছোঁ। এইটো মই বাঁহেদি বনাইছোঁ। বাঁহটো এনেকৈ কাটি ইয়াৰ ওপৰত কালাৰ কৰি দিছোঁ। এইটো হৈছে এটা পুৰণা গিলাচ যাৰ মই কালাৰ কৰি পেলাই ইয়াৰ ওপৰত প্লেণ্ট এটা থৈ দিছোঁ। এইটো এটা মই বক্স বনাইছোঁ। এইটো মই কাৰ্টুনেদি বনাইছোঁ। এইটো ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰিব পৰা যাব। এয়া মই পেইণ্টিং বনাইছোঁ, ৱালত সজাই থ'ব পৰা। এয়া মই হাতেৰে আঁকা হয়। এইটো এটা বস্তু ভৰাই ৰখা বক্স বনাইছোঁ। আপোনালোকৰ কাৰণে নেক্সট চকলেটি কেকৰ ৰেচিপি এটা আনিছোঁ, ভিডিঅ'টো চাই যাওক। কেকটো বনাবৰ কাৰণে মই ময়দা, চেনি, নিমখ, বেকিং পাউডাৰ, কণী, ভেনিলা এচেঞ্চ, কোকো পাউডাৰ, ৰিফাইন তেল সেয়া ইউজ কৰিছোঁ। আৰু মই কেকটো বিশেষকৈ মই ৰাইচ কুকাৰত বনাইছোঁ, ভাপত বনাইছোঁ। তেন্তে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে এটা লাইক কৰিব আৰু মোৰ ভিডিঅ'টো
শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে চাই যাওকচোন ভিডিঅ'টো।